Hello friends, welcome to my YouTube channel. So আজি আমি আৰম্ভ কৰিম আত্মনিৰ্ভৰশীল অসমৰ টকা দিয়াটো সত্য নে অসত্য। বহুতৰে বহুত প্ৰশ্ন, বহুতৰে এছএমএছও অহা নাই, বহুতৰো কল অহা নাই। সো কোন ডিস্ট্ৰিক্টত কেতিয়ালৈ ইন্টাৰভিউ হ'ব এইবোৰ কথা বহুত এছএমএছত মানে কমেন্ট আহি আছে। সো এইবিলাক আমি আলোচনা কৰিম কি হ'ব কি নহ'ব, ঠিক আছে। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সকলো আদৰি ল'ব। লগতে চেনেলটো যদি নতুনকৈ চাই আছে লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব বটনত গৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আজি আমি ভিডিওটো আৰম্ভ কৰিম। সকলো জানিব পাৰিব টকা দিয়াটো সত্য নে অসত্য। সো কথাটো হ'ল 2,29,145 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু 1,04,091 জন ফাইনেল এপ্লিকেশ্যন সাবমিট কৰিছিলে। সো 1,04,091 জনৰ ফাইনেলি সেইসকলৰ এছএমএছ আহিবই, ঠিক আছে। কিন্তু সেই 4,091 জন আকৌ এতিয়া কেনেকৈ প্লাছ হৈ যাব, ঠিক আছে। মই কৈ আছোঁ, আপোনালোকে ভালদৰে ভিডিওটো চাব লাগিব, তেতিয়াহে বুজি পাব, ঠিক আছে। সো 4,091 জন বেছি হৈ আছে, কিন্তু সেইসকলেও কেনেকৈ দিব পাব, ঠিক আছে। তো ইণ্টাৰেষ্টিং ভিডিঅ' হয়, চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। সো টকাটো এনেকৈ পাব যে 28 বছৰ বয়সৰ তলৰ যুৱক যুৱতীয়েও ইয়াত অনলাইন আবেদন কৰিছিলে, ঠিক আছে। ফাইনেল সাবমিটত মই পাইছিলোঁ, ঠিক আছে। সো তাৰে পৰা মাইনাছ হ'ব। ইয়াৰ পিছতে আকৌ কিছুমানে মেছেজ পায়ও কল পায়ও এটেণ্ড হ'ব নোৱাৰিলে, ঠিক আছে। সেইকাৰণে সেই 4,091 জনো সেই 1 লাখৰ লগত আহি যাব, ঠিক আছে। যিসকল বাতিল হৈছে সেইসকলৰ ঠাইত সেইসকল সোমাই যাব, তাৰপিছতে সেইসকলো পাব, ঠিক আছে। মই এইটো বিচাৰ কৰিছিলোঁ কেনেকুৱা হ'ব। আৰু লগতে এটা কমেণ্ট আহি আছে, কিছুমান দুবাৰকৈ এছএমএছ কল আহিছে। সো সেইসকল কিয় আহিছে যে সেইসকলৰ আগতে এবাৰ আহিছিলে, কিন্তু সেই লোকসকলে গম পোৱা নাছিলে, ঠিক আছে। গম পাইছিল যদিও তাৰমানে এটেণ্ড হোৱা নাছিলে। সো সেইকাৰণে আকৌ এবাৰ সিহঁতক ৰিপিট মাতি পঠিওৱা হৈছিলে। এইটোৱে মেইন কথাটো ইয়াৰ, ঠিক আছে। আৰু এটা মেইন কথা কি চিভিল স্ক'ৰ। সো চিভিল স্ক'ৰ কিছুমানৰ আপডেট হোৱা নাই। সো ইয়াতে কৈছে কি মোৰ চিভিল স্ক'ৰটো আপডেট হোৱা নাই, মোৰ মানে টকাটো পাম নাই। সো চিভিল স্ক'ৰৰ লগত কোনো সম্পৰ্ক নাই। হেমন্ত ডাঙৰীয়াই কৈছে যে চিভিল স্ক'ৰটো একো মেটাৰ নকৰে। সো সেইকাৰণে আপোনালোকে চিন্তা নকৰিব, চিভিল স্ক'ৰৰ লগত আপোনালোকে লাগি নাথাকিব। সো আপোনালোকে ইণ্টাৰভিউ দিছোঁ, আপোনালোকৰ যদি বয়স ঠিকেই আছে, আপোনালোকৰ যদি এটেণ্ডটো তাতে আছে, ইণ্টাৰভিউ কেনে হৈছে সেইটো মেটাৰ নকৰে, ঠিক আছে। কিন্তু তাত আপোনালোকে এটেণ্ড হৈছে সেইটোৱে বহুত, তেতিয়াই আপোনালোকে টকাটো পাব, ঠিক আছে। সো এতিয়ালৈকে অসম আত্মনিৰ্ভৰশীলৰ যি আপডেট, সো অসম চৰকাৰে এতিয়ালৈকে ইয়াৰ কোনো এটা আপডেট দিয়া নাই। অনলি ইণ্টাৰভিউহে চলি আছে, ভাইভা চলি আছে, ঠিক আছে। আৰু বেলেগ কোনো একো এটা নিউজ আপডেট অহা নাই। সো এইখিনিয়ে আমি সচৰাচৰ যিখিনি জানো সেইখিনিয়ে, ঠিক আছে। এছএমএছ কল আহিব সেইটোৱে, আৰু ইণ্টাৰভিউটো হৈ থাকিব। আৰু কোন কোন ডিষ্ট্ৰিক্টত হ'ব, এইটো কোন কোন ডিষ্ট্ৰিক্টত হ'ব মানে সকলো ডিষ্ট্ৰিক্টতে হৈ আছে, কিন্তু পাৰ ডে 30-40 ক'ৰবাত কম বেছি হৈ আছে, ঠিক আছে। সেইখিনিয়ে, তাৰ ওপৰত হোৱা নাই। সো এইখিনি গোটেই মিলি যদি পাৰ ডে 1,000 বা 1,200 মানুহৰ ইণ্টাৰভিউ হৈছে। সো যদি এতিয়া কণ্টিনিউ 1 মাহ হৈ গ'ল ইণ্টাৰভিউ, সো 1 মাহত আপোনাৰ কিমান হৈছে 30-40 হাজাৰ মানুহৰ ইণ্টাৰভিউ হৈছে। সো আৰু বহুতখিনি বাকী আছে। সো আপোনালোকে চিন্তা নকৰিব, বিহুৰ পিছত বা বিহুৰ আগত বা আপোনাৰ ইলেকশ্যনৰ পিছতো হ'ব পাৰে। সো আপোনালোকে একো চিন্তা নকৰিব, তেতিয়াহে আপোনালোকৰ এছএমএছ বা কল আহি যাব, ঠিক আছে। সো ইনফৰমেশ্যনখিনি কেনে লাগিলে, ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।